friends, welcome to my channel Zoom in Life. আজি মই এটা স্পেশাল জায়গাত আছো আৰু মোৰ লগত তিনি গৰাকী স্পেশাল মানুহ আছে। এওঁলোক কিয় স্পেশাল হয় মই অকমান পিছত কৈছো, এওঁলোকৰ লগত কথা পাতিম। আজি মই কোনো ধৰণৰ জায়গা নেদেখাও, কিন্তু মই আজি এই ব্লগটো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব, কাৰণ মই দুটা তিনিটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত কথা পাতিম। এই ব্লগটো গোটেইখিনি এনজয় কৰক, বৰ ধুনীয়াকৈ ঘৰত বহি চাওক এওঁলোকে কি কয়, কাৰণ এওঁলোক এটা স্পেশাল পাৰ্চন হয় তিনিগৰাকীয়ে। এজনটো আমাৰ দেশৰ হয় নহয়, কিন্তু আমাৰ দেশৰ হৈ ৰৈ গ'ল, আৰু এখেতক এতিয়া মানে লাহে 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 অসমত আহি গৈছে নাম, আৰু এওঁকতো ক'ব নালাগে আমাৰ টপ মডেল। এতিয়া মই তিনিটাকে আজি তিনিজনকে মই এতিয়া আপোনালোকক চিনাকি কৰাই দি আছোঁ। তাৰ আগতে এইখিনি কৈ চাই থাকিব মোৰ চেনেল জুম ইন লাইফ, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। বলক এখেতসকলকে বহু এতিয়া অ'কে বলক ষ্টাৰ্ট কৰোঁ। কিয় এওঁলোক স্পেচিয়েল আৰু কিহৰ কাৰণে আজি ইমান জনজাত, ইমান মানুহে তেওঁলোকক চিনি পায় সুধোঁ। আগতে ষ্টাৰ্টিং কৰোঁ মই নিহাৰ পৰাই। নিহা, এওঁৰ নাম নিহা চৰকাৰ, আৰু এওঁ এটা এতিয়া বৰ্তমান এওঁ অসমৰ ক'ব গ'লে টপ মডেলৰ ভিতৰত মানে কাউণ্ট হয়। ৰিজনটো কি মই কৈ আছোঁ। আচ্ছা নিহা, প্ৰথমে কোৱা তোমাৰ এডুকেশ্যনৰ বিষয়ে কি পঢ়ি আছা? এডুকেশ্যন মই এতিয়া বিকম ফাৰ্ষ্ট ছেমিষ্টাৰ স্বদেশীৰ পৰা কৰি আছোঁ। অ'কে, আৰু তোমাৰ ফেমিলি বেকগ্ৰাউণ্ড? ফেমিলি বেকগ্ৰাউণ্ড মোৰ পাপা আছে, মা আছে, ডাঙৰ বাইদেউ আছে, আৰু সৰু এজন ভাইটি আছে। এতিয়া মই আচল টপিকটো লৈ আহোঁ। এওঁ বৰ্তমান টপ মডেলৰ হিচাপে এওঁ শ্ব' ষ্টপাৰ হয় মডেলিং শ্ব'বোৰত, কিন্তু এওঁ আজিৰ পৰা এবছৰ দুবছৰ আগত বহুত ডিপ্ৰেশ্যনত আছিল, হয়নে? ডিপ্ৰেশ্যনটোৰ একচুৱেলি কাৰণ হ'ল এওঁৰ এটা চম্ৰ ৰোগ আছে, যিহৰ কাৰণে এওঁ ডিছএপইণ্টেড হৈ গৈছিল যে কেনেকৈ ইয়াৰ পৰা ৰিকভাৰ কৰিম। এওঁ মনেৰে ভাঙি পৰিছিল, কিন্তু ইয়াৰে পিছপিনে কেনেকৈ তুমি ৰিকভাৰ কৰিলা আগতে সেইটো কোৱাচোন। ৰিকভাৰ কৰিলোঁ, এইটো মোৰ নিজৰ পৰা আহিছে। মই ভাবিছোঁ এইটো মানুহক মানে মই নিজে ভিতৰত সোমাই থাকিলে নহ'ব, তো সেইটোৰ কাৰণে মই ভাবিছোঁ যে মই এইটো ফাৰ্ষ্টত মানে ভাবিছোঁ কেনেকৈ মানুহক দেখাব পাৰোঁ, মোৰ কনফিডেন্সটো মই মানুহৰ আগত ওচৰলৈ কেনেকৈ আনিব পাৰোঁ ভাবিছোঁ। তো মই হ'ল কলেজত একবাৰ কৰিছিলোঁ, মডেলিং কৰিছিলোঁ। তো তাৰে পৰা মোৰ যে মানে কনফিডেন্সটো ইমান আহিছে, মানুহে ইমান এপ্ৰিচিয়েট কৰিছে মোৰ কামটোক চাই, মোৰ স্কিন চাই, মোৰ কনফিডেন্স চাই, মানে ইমান ভাল লাগিছে। মানে কনফিডেন্টটো থকাটো বহুত ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট, মষ্ট ইম্পৰ্টেণ্ট কনফিডেন্স। এণ্ড তোমাৰ এইটো মানে ছাকচেছৰ পিছপিনে অলপমান লক্ষ্মীবাৰ হাত আছে, অলপ বহুতখিনি। আচ্ছা, কেনেকৈ তুমি এইটো আগতে কোৱা ৰাখত মই লক্ষ্মীবাৰ পৰা শুনিম একচুৱেলি কি আছিল তাৰে পিছপিনে হেৰিটো, তেওঁ কেনেকৈ তোমাক উঠাই আনিলে? মই হ'ল ফাৰ্ষ্টত হ'ল এটা ফাৰ্ষ্ট ফটোশ্বুট কৰিছিলোঁ, সেইটো হ'ল লক্ষ্মীবাৰ লগত। তো তাতে মিলিলোঁ লক্ষ্মীবাৰ লগত, বহুত ভাল লাগিলে। তাৰপিছত ইয়াৰে পৰা লক্ষ্মীবাৰেই মই ফাৰ্ষ্ট শ্ব' কৰিছোঁ, মোৰ ফাৰ্ষ্ট শ্ব' লক্ষ্মীবাৰ। এইটো কিমান দিন হ'ল এইটো কৰা? এইটো 2018, মানে এতিয়া তোমাৰ ধৰা অলমষ্ট 3 বছৰ হৈ আছে, হয়নে? এতিয়া আচ্ছা, মই মাজতে এতিয়া লক্ষ্মীবাৰ আচ্ছা লক্ষ্মীবাৰক মই ইন্ট্ৰডিউচ কৰি দিওঁ। লক্ষ্মী ছায়া ডেকা এতিয়া বৰ্তমান আমাৰ গুৱাহাটীৰ ভিতৰত এটা ফেশ্বন ডিজাইনাৰ টপ মানে হেৰি লিষ্টত আছে, হাই লিষ্টত। মোৰ নিচিনা ল' লিষ্টত থাকিব বেছি হোৱা নাই, সঁচা কথা। আচ্ছা বা মই এইবাৰ এইটো পিছত কথা পাতিম আপোনাৰ হেৰি। এওঁক আগতে কেনেকৈ ৰিকভাৰ কৰিছিলে সেইটো কওকচোন। মানে এওঁ কি লৈ কিনে আপোনাৰ তাত গৈছিল, বা এওঁৰ তাতে আপুনি কি দেখা পালে যে এওঁক মানে আপুনি মানে হেৰি ওলাই লৈ আনিলে বহুত মডেলৰ মাজৰ পৰাই? আচলতে চাওক, আমি যেতিয়া ফেশ্বন ডিজাইনিঙৰ ক্ষেত্ৰতে আমি বহুত মডেল লগ পাই থাকোঁ, আৰু বহুতৰ ক্ষেত্ৰত কি হয় মানে চবৰে এটা ডেফিনেশ্যনেই থাকে মনত যে মই ক্ষীণ হ'ব লাগিব, ওখ হ'ব লাগিব, 6 ইঞ্চৰ হিল কেৰি কৰিব পাৰিব লাগিব, মই তেতিয়াহে, বা মই বহুত ধুনীয়া হ'ব লাগিব, তেতিয়াহে মোক মানে একচেপ্ট কৰিব, এনেকুৱা টাইপৰ। চ' ধৰি লওক ময়ো ধুনীয়া হেৰিত নপৰোঁ, সেইটো ডেফিনেশ্যন আপোনালোকে কমেণ্টত ক'ব ধুনীয়া হয়নে নহয়, কাৰণ নিজে কোনো নিজক ধুনীয়া বুলি নকয় না। সেইটো ডেফিনেশ্যনত মানে কোনো মানে গোটেইখিনি মানুহ নপৰে ন, 1% 2% পৰে। যদি একদম ডিক্সনেৰী ফালৰ পৰা চাবলৈ হয়, তো তেতিয়াহ'লে বস্তুটো কি হয়, বহুতৰ ক্ষেত্ৰত এতিয়া বা মইটোতো ক'লা হয়, মোৰটোতো চুলিখিনি ষ্ট্ৰেইট নহয়, মইতো বহুত শকত হয়, মই কি কৰিব লাগে মানে বস্তুটো নিজৰে এনেকুৱা লাগে যে ছোৱালীজনীৰ টেলেণ্ট ঠিকে আছে, ইমান 100% ইণ্টাৰেষ্টেড হয়, মানে কি এটা জাষ্ট চান্স লাগে, তেওঁলোকে নিজকে মানে 100% দিব, 101% দিব। চ' তাইক যেতিয়ালৈ তাইতো কমপ্লিটলি ডিফাৰেণ্ট হয়, আৰু যেনেকৈ নহওক তাইৰ স্কিনৰ যিটো ডিজিজ আছে, আমাৰ যিখিনি মানে আমাৰ ছ'চাইটিত আছে, বা মই হ'লেও ধৰি লওক অলপ হেজিটেশ্যন এটা থাকে যে কেনেকৈ বা কি হ'ব, সেইটো কোনেও ইগন'ৰ কৰিব নোৱাৰে, মানে ছ'চাইটি একচেপ্ট কৰিব নে নকৰে সেইটোক লৈ আমাৰ বহুত কিউৰিচিটি থাকে যে। তো তেতিয়া মই তাইক যেতিয়া কথা পাতিলোঁ, তাইৰ লগত ভাল লাগিলে। ফাৰ্ষ্ট এটা শ্বুটৰ কাৰণে আহিছিলে, তাৰপিছত আমাৰ এটা ৱৰ্কশ্বপ কৰিছিলোঁ, মডেলিঙৰ ৱৰ্কশ্বপ কৰিছিলোঁ। তাতো আমি মানে এইজ কোনো বাৰ ৰখা নাই, কোনো চাইজৰ মেটাৰ ৰখা নাই, এটা ৱৰ্কশ্বপ কৰি তাতো তাই আহিলে, ইমান ভাল পাৰফৰ্মেঞ্চ কৰিছে। তাৰপিছত তাই চালোঁ বহুত ফটোজেনিক আছে, তেওঁৰ ফটো মাজে মাজে টিভি আহি থাকে আৰু বহুত মেগাজিনত আছে।
তেওঁ কভাৰ পেজটো আছে হয় তো তেতিয়া মই ভাবিলে কি অলপ যদি মোৰ ফালে 1% যদি তাইক মই এটা মোটিভেশন দিব পাৰো তাই নিজে উঠাই লৈ আহিব তেতিয়ালে জাস্ট এটা মোটিভেশনৰ দৰকাৰ মোৰ ক্ষেত্ৰতো মই যদি কিবা এটা ষ্টেপ লবলে হবা তেকেতে হক তুমিয়ে হক তো এটা পিছফালৰ এটা কিক লাগে বুলি কয় ন সলমান খানে কৈছে কিক লাগে তো সেই কিকটো যদি অলপ জোৰত কোনবাই মাৰি দিয়ে এইটো মানে আগবাঢ়ি যায় জলদি তো মোৰ ফালৰ পৰা হেতুৱে ক'ব পাৰিম ব্ৰিফলি সো এইটোৱে আছিল কেনেকে এও মোটিভেট কৰিছে ফটোশুটত আইছিল তাৰ পিছত তেওঁ ধুনিয়াকে উঠাই কিনে লৈ গ'ল আৰু এও চাওক আজি মানে কি টপ মডেলত কাউন্ট হৈ আছে তেওঁ ৰিসেন্টলি বেংগলোৰ এটা শোৰ কাৰণেও সিলেক্ট হৈছে ওকে বেংগলোৰৰ শো মানে এতিয়া মানে নেশনেল লেভেলত গৈ পালে এন্ড এটা বিউটি প্ৰেজেন্টত পাইছে ওকে এন্ড হোপ ইন্টাৰনেশনেল লেভেলটো জাগা আমাৰ অসমীয়া ছোৱালী সৰি বেংগলী হয় এও বেংগলী হয় কিন্তু আমি যেটো অসমীয়াতকৈ আমাৰ অসমত আছে যেটো আমি অসমীয়া বুলিও ক'ব লাগিব হয় নে নহয় হয় হেতু এটা আমাৰ অসমৰ যেটো নাম এও বেংগলী হলো আমাৰ অসমৰে নাম উঠাই আছে তে এও আমাৰ অসমীয়া ছোৱালী ক'ব লাগিব এন্ড ৰব এতিয়া মই সবচে টাফ সিকোয়েন্সটো লৈ গৈ আছো মই ইংলিছত কথা পাতিব লাগিব আচ্ছা এও এক সেকেন্ড ৰব মই তাৰে আগত মকন প্ৰিপেয়াৰ হৈ লও কি সুধিম এও জাস্ট এ সেকেন্ড ওয়ান ওকে সব ক্লিয়ার কৰি আহিলো এতিয়া অকমান আগত আপোনালোকে ভিডিওটো দেখা পাইছিল একদম কপি আছে পিকচাৰটো হয় নে নহয় এটো কিয় কপি আছে জানে নে একচুয়ালি কেমেৰা কপা নাই মোৰ হাতখন কপি আছে কাৰণ ইয়াৰ লগত কথা পাতিব লাগিব সো সেই কাৰণে পিকচাৰটো কপিছে চিন্তা নকৰিব এতিয়া লগত মই কথা পাতো where are we দেখিছে মোৰ জিভা ফাছিলে আচ্ছা where are you from I'm from Côte d'Ivoire. Yeah. And I'm here. First of all, I'm sorry for everything. My name is John. Okay. And I'm from Côte d'Ivoire. I'm here in India just to make a business. Everybody follows where your heart is. Okay. So actually, I like India. Okay. I've heard a lot about India. কৈ আছে ইণ্ডিয়াক ভাল পায় আৰু ইণ্ডিয়াত আহিছে বিজনেছ কৰিবলৈ আৰু সেইটো কাৰণত আহিছে আৰু তাৰে আগতে অষ্ট্ৰেলিয়া আৰু সাউথ আফ্ৰিকা ক্লাবৰ কাৰণে তেওঁ ফুটবলো খেলে বহুত ভাল ফুটবলাৰ হয় সো এওঁক মই মাজতে ৰিকুৱেষ্ট কৰিছিলো আমাৰ অসমৰো কিছুমান যদি আছে তেওঁ কোচিং কৰিব আছে আৰু তেওঁ বহুত জলদি কৰিম বুলি কৈছে এইটো কথা আৰু মই কি সুধো মই এতিয়া মানে দুটা লেংগুৱেজত ক'ব লগা হৈছে তো সেইকাৰণে মোৰ আজি আকৌ হাতখন কপি আছে এণ্ড আৰু মেৰিড No, I'm still single. You're single. Ready to mingle. আচ্ছা ইয়াতে মাজতে অকণ ধেমালি কৰিছে এওঁৰ যদি নম্বৰ লাগে মোৰ পৰা খুজি ল'ব কোনোবা ছোৱালীক টল ডাৰ্ক হেমচাম আৰু বহুত ধনী হয় মোৰ আজি বেছি কথা ওলোৱাই নাই অসমীয়াত হ'লে পটাৰ বকিব পাৰো কিন্তু এনেকুৱা ক্ষেত্ৰত অকমান হেৰি লাগে এণ্ড ইউ আৰ learning DJ in Guwahati, no? Yeah, I'm learning DJ in Guwahati because of this pandemic. Okay. The business we are doing before is not going right now. Okay. I'm playing part-time football before, but right now it's not going well. Okay. Yeah. So pandemicৰ কাৰণে যোনটো কৰোনা আহিছিল তেওঁৰ কাৰণে তাৰ কাৰণে বহুত এওঁলোকৰ হানিও হৈছে সাউথ আফ্ৰিকা হওক অষ্ট্ৰেলিয়া হওক আৰু ফুটবল ক্লাবটো বৰ্তমান বন্ধ হৈ আছে সো সেইটো কাৰণত এওঁ অসমৰ ইণ্ডিয়াত বিজনেছ কৰিব আৰু এওঁ গুৱাহাটীলৈ আহিছে স্পেচিয়েলি ডিজে শিকিব চাওক আমাৰ অসমো মানে কিছুমান আমি সেই গম নাপাওঁ যে কোনটো কাৰণত আমি আগবাঢ়ি আছো সেই কথাটো আমি গম নাপাওঁ কিন্তু এওঁ বাহিৰৰ পৰা আহি কিনে ইয়াতে ডিজে শিকিব আহিছে আৰু আমি ডিজে শিকিব যাওঁ বাহিৰলৈ চ' কেনেকুৱা এটা হেৰি হয় সো সেইকাৰণে আমি এইটোৱে ভাবিব লাগে যে আমাৰ অসমতো বহুত বস্তু আছে খালি আমি বিচাৰি পোৱাটোহে টান নহয় একচুৱেলি আমি বিচাৰিব নোখোজো আমি কষ্ট কৰিব নোখোজো আৰু তাতে এটা কথা কওঁ যে আমি শৰাই ঘৰখন পাৰ কৰি কিনে সিফালৰ পৰা ইফালে বিজনেছ কৰোঁ ভয়ত এওঁ এখন দেশ এৰি কিনে 7 সমুদ্ৰ পাৰ কৰি কিনে এওঁ ইয়াতে বিজনেছ কৰিবৰ কাৰণে সাহস কৰিছে তেতিয়াহ'লে এওঁৰ পৰা এইটো বস্তুৱে শিকিব লাগে যে আমাৰ যদি অকণমান টেলেণ্ট থাকে অকণমান যদি আমি চেষ্টা কৰোঁ আমি যিকোনো কাম আমি কৰিব পাৰোঁ আমি অসমীয়া হওক কেতিয়াও নহওঁ দুখীয়া ভূপেন দাই কৈছিল সেইটো কথা সদায় মনত ৰাখিব বলক আৰু কিবা কিবি সুধিব চেষ্টা কৰোঁ এতিয়া ওকে বলক আৰু সুধো এওক কিবা কিবি আচ্ছা হোৱাট ইউ মোষ্টলি লাইক ইন আছাম Yeah, of course I love everything in Assam, especially the food items because everything in Assam is natural, Yeah, it's and all he is natural. saying that the girls from here matlab yaar thoka swali bila bahut simple hoy koise Acha. prithibir sob jaga se Guwahati swali simple boli koise de Actually আমাৰ অসমৰ ছোৱালীক সিম্পল বুলি কৈছে এটা আমি গম পাওঁ ভুক্তভোগী ন আমি কিমান সিম্পল হয় আমি জানো এণ্ড হেভ ইউ ট্ৰাইড আছাম টি Yeah, of course. You love tea? Wow. Better than Australia, South Africa, or better than or less? Yeah, even when I was in Africa, I'm hearing about Assam tea. Everybody wants to have Assam tea. Yeah. It's very special. Yeah.
Okay. And you know Bihu. What is Bihu? Yeah, of course I know what is Bihu. And I've celebrated it before. You have celebrated before? Yeah. Okay. 2 times. Okay. Sing a song for me, Bihu. Oh. Do you know something? Little bit. I can't remember Okay. now. I'll teach you. Okay. Sing with me. Oi jano akakhon dhuniya. Wijayola kakon dunia. Okay. And sing Bati borai sirakhabi bahosungar doi. Bati borasi bakari sayura. নাইস বহুত ভালদৰে চেষ্টা কৰিছে আমাৰ ইংলিছ শিকান্তে জনম লাগি গ'ল এওঁক এটা লাইনৰ গোটেইখিনি শিকিছে চ' এইটো এটা এওঁলোকৰ কাৰণে প্ৰাউড সেইকাৰণে এওঁলোক য'ত পৃথিৱীৰ যিকোনো কোণাত যাওক এওঁলোক বৰ ধুনীয়াকৈ ছাৰ্ভাইভ কৰিব পাৰে আৰু আমাৰ মেন ভাৰ্চেছ ৱাইল্ড টাইপ হৈ যায় এইটো নাখাওঁ সেইটো নাখাওঁ তেওঁতো খায় আমিতো সেইটো খাব নোৱাৰোঁ চ' সেই চব বস্তু আমি একচুৱেলি ফ'ল' কৰিব লাগে আৰু বলক এওঁক কিবা কিবি সুধো তাৰে আগত অ'কে এওঁৰ লগত কথাখিনি আৰু বেছি দীঘলীয়া নকৰোঁ কাৰণ দীঘলীয়া কৰিলে মোৰ জিভাখন ছুটি হৈ যায় চ' সেইকাৰণে আৰু বেছি দীঘলীয়া নকৰোঁ এওঁক ইয়াতে এৰো কিন্তু তেওঁৰ পৰাই শেষত এটা কথা শুনিমেই আৰু এইটো শুনা আমাৰ দায়িত্ব হয় আৰু এইটো কোৱামেই যোনো নাহক বাহিৰৰ পৰা মই এইটো কোৱাই এৰিম কেন ইউ চে ওৱান্স জয় আই অসম Joy I Ahom. আৰু ভাৰত মাতা কি জয় Aro Bharat Makatik J. আৰু বলনে কি জৰুৰত नहीं है you don't say আৰো just say ভাৰত মাতা কি জয় Okay. Bharat Makati J. মাতা Baro Mata means mother and Bharat means our nation. Okay. But very sweetly কৈছে বহুত sweetly এওঁ কৈছে আৰু বহুত sweet হয় এওঁ বহুত জাগা অসমৰ ঘূৰা নাই ঘূৰিব চেষ্টা কৰিছে এওঁ বেলতলত এটা ৰুম লৈ থৈ দিছে এওঁ মাজে মাজে আহি থাকে আপোনালোকে যদি কেতিয়াবা এওঁক লগ কৰিব বিচাৰে মোৰ কমেণ্টত ক'ব আৰু এওঁৰ লগত মই লগ ধৰাব চেষ্টা কৰিম বহুত ভাল ফুটবলাৰ ডিজে শিকি আছে আৰু বহুত বিজনেছ আইডিয়াছ আছে চ' এওঁ বিজনেছৰ পৰা আমি কিছুমান আইডিয়া ল'ব পাৰোঁ চ' ইয়াতে আৰু এতিয়া যাওঁ লক্ষ্মীবাৰ তাতে আচ্ছা লক্ষ্মীবা আপোনাৰ অকণমান কেৰিয়াৰৰ বিষয়ে কওক আপুনি ফেশ্বন ডিজাইনিংটো কেনেকৈ বাছি ল'লে মানে এইটো কি ইমান আছে স্কোপ ছোৱালীৰ কাৰণে আপুনি ফেশ্বন ডিজাইনিঙতে কিয় গ'ল ছোৱালী মানুহ গতিকে ভাল কাপোৰ পিন্ধা চবৰে ইচ্ছা থাকে তো তেনেকে সৰুৰ পৰাই ভাবিছিলো কথাটো মইতো আপাৰ আছামৰ শিৱসাগৰ হয় বহুত ভিতৰৰ গাঁৱৰ হয় চাৰিঙৰ তো তাত মাহঁতৰ যদিও মানে তেওঁলোকে বিজি মানুহ আছিলে কিন্তু তেওঁলোকে মানে এইটো লাইনৰ বিষয়ে তেতিয়া ইমান নলেজ নাছিলে মই আপোনাৰ 2000ৰ আগৰ কথা কৈ আছো ঠিক আছে তো তেতিয়া আমাৰ ইয়াতো ইমান স্কোপ নাছিলে গুৱাহাটীতো ফেশ্বন মানে কি হয় নাজানে ইনষ্টিটিউট নাই তো কৰিম ক'লে নুশুনে তাৰপিছত মোৰ লাহেকে বিয়া হৈ গ'ল বিয়াৰ পিছতহে মোৰ হাজবেণ্ডেও বহুত সাপোৰ্ট কৰিছে ওকে মই এইটো বিৰাট ইন্টাৰেষ্টিং কথা গম পালো যে এওঁৰ বিয়া হৈছে এতিয়া বিয়াৰ পিছত আপোনাৰ ফেমিলি আপোনাৰ শাহু শহুৰ তেওঁলোকে সাপোৰ্ট কৰিছে কমপ্লিটলি সাপোৰ্ট কৰিছে তেওঁলোকে কৈছে যে আমি যিটো যুগত আছো তহঁতি সেইটো যুগত চলিব নোৱাৰো গতিকে আমি একচেপ্ট কৰাটো উচিত নতুনকে কি আহিছে সেইটো চবেই সেইটো মানে গ্ৰহণ কৰা উচিত যে ভালটো বেয়াটো নহয় ভালটো ৱেষ্টাৰ্ণ কালচাৰ মিনছ তুমি বেয়াটো ল'ব নালাগে ভালটো লোৱা ইণ্ডিয়ান কালচাৰে হওক ৱেষ্টাৰ্ণ কালচাৰে হয় সো আমি হাঁহি মুখে মানে সেইখিনি গ্ৰহণ কৰিব লাগে নিজৰ ভালৰ কাৰণে ওকে এই বস্তুটোৰ কথা শুনি মোৰ বহুত ভাল লাগিল এতিয়াও আমাৰ অসমত বহুত এনেকুৱা আছে যোনে নিজৰ ছোৱালীক ঘৰতে ডমিনেট কৰি ৰাখে বাহিৰত ওলাব নিদিয়ে কাৰোবাৰ লগত বাইকত দেখিলে গালি দিয়ে মই বাইকত দেখিলে অকল সেইটো গালি দিয়া কথা কোৱা নাই ৰেপিডোটো আহিব পাৰে বা কিবা ৰেপিডোৰ এড কৰা নাই দেই কোনো পেইড প্ৰমোশ্যন নহয় মই জাষ্ট কথাটো কৈছোঁ সেইকাৰণে আমি একচুৱেলি চালি জাৰি চাব লাগে যে ছোৱালীজনী কেনেকুৱা হয় কি ৰাস্তাত গৈ আছে তেওঁৰ লগত ভালদৰে কথা পাতিব লাগে তেওঁ লাগে আণ্ডাৰ এজ থাকক বা মেচিয়ৰ্ড হওক গোটেইখিনি আমি তেওঁৰ লগত খোলাকে ক'লে যেতিয়া মাক দেউতাক নিজৰ ল'ৰা ছোৱালীৰ ফ্ৰেণ্ড হৈ যায় তেতিয়া কোনো ধৰণৰ বেলেগ ফ্ৰেণ্ড বা বদমাছে আমাৰ ওপৰত একচুৱেলি ডমিনেট কৰিব নোৱাৰে চ' সেইখিনি আমি ধ্যান ৰখাটো উচিত যেনেকৈ এওঁলোকৰ কৰিছে এতিয়া লক্ষ্মীবাক কওক তেওঁ গোটেই হাজবেণ্ড আৰু প্লাছ তেওঁৰ শহুৰ শাহুৰ গোটেই ছাপোৰ্ট কৰিছে এওঁৰ মা দেউতা ইমান ধুনীয়াকৈ এওঁক ওলাই দিছে কাম কৰিব দিছে আৰু এওঁ ইমান উৎসাহেৰে কাম কৰিছে সেই চব চাই বিৰাট ভাল লাগিছে এওঁক চাই শিকিব পাৰোঁ যে আমাৰ যদি টেলেণ্ট আছে আমাৰ যদি গোটেইখিনি জজবা হিন্দীত ক'ব গ'লে সেইখিনি যদি আছে আমি ইণ্ডিয়াত নহয় গোটেই ৱৰ্ল্ডত আমি এটা নিজৰ চিট বনাব পাৰিম চ' এইখিনিয়ে আজিলৈ ইমানতে এৰো টাটা বাই বাই চাই থাকিব মোৰ চেনেল জুম ইন লাইফ আৰু লগ পাইছোঁ নেক্সট ব্লগত এটা নতুন জেগাত এটা নতুন ঠাইত তেতিয়ালৈ